নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো মোৰো বাৰু ভালে আৰু আজি কেইবাদিনো হ'ল ভিডিঅ' কৰা হোৱাই নাই ইটো সিটো ব্যস্ত হৈ থকাৰ বাবে ভিডিঅ' দিব মন গৈ আছে আসলতে ভিডিঅ' কৰিবলৈ সময় পোৱা নাই আৰু আজি সেই ভিডিঅ'টো আৰম্ভ কৰিছো ৰাতিপুৱাই এতিয়া যাব ওলাইছো বাগানলৈ আৰু সেই বাগানখন আপোনালোকক অকমান দেখুৱাম আৰু কি কৰোঁ দিনটো ভিডিঅ'টো ভালকৈ চাব এতিয়া গৈ থাকোঁ তেন্তে বলক আচলতে ৰ'দটো ইমান নাই কিয় তথাপিও একদম গৰমটো বহুত আছে দেই বহুত বেমাৰ লাগিছে পাতল হৈছে কিবাতকৈ একদম প্ৰডাকশ্যন বেয়া তাত দেখাই দিছোঁ ৰ'ব আপোনালোকক বেক কেমেৰা কৰি দেই দেখিছেনে একদম পাত ওলোৱাই নাই এতিয়া লোপাৰ লাগিছে হেল্ল' মানে চব বেমাৰ লাগিছে আৰু পাতত দেখিছেনে অলপ আগলৈ পাত ওলাইছে বাৰু কিন্তু এইখিনি জেগা একেবাৰে পাত নাই আনকালে পাতটো বহুত ধুনীয়া ওলায় আজি প্ৰায় দুসপ্তাহমানেই হৈছে সেই পাত একদম নাইকিয়া হৈ গৈছে এইফালে অলপ অলপ আহিছে আৰু এয়া এইখিনি হৈছে আৰু এইফালে আজি ঔষধ মাৰি আছে যিটো বহুত মানে পোক লাগিছে আজি আচলতে বহুত দিনৰ মূৰত আপোনালোককো দেখুৱাইছোঁ আৰু বাগানৰ মানে মাজত সোমাই চাওক বছৰটোৰ এতিয়া প্ৰায় আধা গ'লে আৰু ন আজি মানে ফাৰ্ষ্ট টাইম আপোনালোককো দেখুৱাইছোঁ আৰু আমি দুজনীও সোমাইছোঁ আৰু গৈ আছোঁ ৰ'বা আৰু এইকেইটা দেখিছেনে একদম চাহ খাই লৈ পুৰা উৎপাত কৰি আছে এতিয়া বাগানৰ পৰা আহিলোঁ আৰু ভোকো লাগিছে এতিয়া বায়ে চেৱৈ বনাইছে আচলতে আমাৰ সম্পৰ্কীয় মানে পৰিয়ালৰ খুৰা এজন ঢুকাল সেই একো খাব নোৱাৰোঁ আচলতে ৰাতিপুৱা ৰুটি খাই আহিছোঁ আৰু এতিয়া বায়ে ঘৰলৈ আহি আছোঁ এতিয়া আৰু যি বতাহজাক ইমান যে ভাল লাগে নহয় আচলতে নভবাকৈ বতাহজাকে বহু কথাই কৈ যায় আৰু সেই এৰি অহা বাট এৰি অহা খোজ এৰি অহা সময়বোৰ সকলোবোৰ আৰু আজিও এনেদৰে সামৰি ৰাখিছোঁ তেন্তে এতিয়া গৈ থাকোঁ বলক
পালোহি আৰু এতিয়া 5:30 বাজিলহি। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু নহয় কিবা মোৰ কোৱাত ভুলো হ'ব পাৰে, আৰু যদি ভুল হয় আপোনালোকে মোক প্লিজ জনাই দিব, বেয়াকৈ নক'ব কিন্তু দেই। আৰু মই ভিডিঅ'টোত বিশেষ একো দিব পৰা নাই আচলতে। মই দিনটো কি কৰিলোঁ মানে সেইটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু বেয়াকৈ যাতে কোনেও নকয়, সৰুকৈ অকণমানি ভিডিঅ' এটা বনাইছোঁ। আৰু যদি চাই ভাল লাগিলে তেন্তে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব দেই।